চাকৰি এৰি যায় এমই স্কুলৰ যিসকলে পাছ কৰি থৈছে তেওঁলোকে হাইস্কুলৰ কাৰণেও পাছ কৰি থৈছে এই সমস্যাটো আছে থাকিব যে কাৰণ এতিয়া যিসকল যথেষ্ট ভাল ল'ৰা ছোৱালী তেওঁলোকে টেট পাছ কৰিছে চাকৰিত জইন কৰিছে কালি যদি তেওঁলোকে এচিএছ পায় এচিএছটোত তেওঁলোক গুচি যাব আৰু যিটো কথা উল্লেখ কৰা হৈছে যে তেওঁ গুচি যোৱাৰ পাছত আকৌ এটা নিযুক্তি প্ৰক্ৰিয়াৰ কাৰণে এবছৰ লাগি যাব এই এবছৰটো এতিয়াৰ পৰা আৰু নালাগে এতিয়াৰ পৰা আমি শিক্ষা বিভাগটোৰ যিখিনি মৌলিক সমস্যা আছে মৌলিক নিড আছে সেই নিডখিনিক প্ৰাথমিক মানে অগ্ৰাধিকাৰ ভিত্তিত সমাধান কৰাৰ কাৰণে আজি মাননীয় মুখ্যমন্ত্ৰীৰ তৎপৰতাত এই আলোচনাখন হৈছে আৰু আজি মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত তেখেতৰ তৎপৰতাত আজিৰ আমাৰ আলোচনাটোত বিত্তমন্ত্ৰীগৰাকীও উপস্থিত আছিল গতিকে শিক্ষা বিভাগৰ বহু সিদ্ধান্ত বা বহু ফাইল কেতিয়াবা বিত্ত বিভাগৰ বিভিন্ন কুৱেৰিৰ কাৰণে প্ৰশ্নৰ কাৰণে বিলম্ব হয় যাতে সেইখিনিও যাতে নহয় তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম আমি বিত্ত বিভাগ শিক্ষা বিভাগ আমি এটা আমাৰ মাজত খুব সুন্দৰ আন্তঃসম্পৰ্ক এটা ৰাখি পেলাই কাম কৰিম গতিকে যিটো নহয় ইয়াৰ লগত আৰু এখন এক অভিনৱ মানে আইনৰ কথা ভবা হৈছে আগতে এবছৰ ডিলে হৈছিলে সেই ডিলেটো আৰু এতিয়া নহয় ইয়াৰ লগত আৰু এখন এক অভিনৱ মানে আইনৰ কথা ভবা হৈছে এখন আৰু এইটো কাৰ্যকৰী কৰা হ'ব সেইটো হ'ল আমাৰ অসম চৰকাৰে শিক্ষা খণ্ডৰ বাবে এখন স্বেচ্ছামূলক সেৱা আইন আমি আনিব বিচাৰিম বা আমি আনিম অৰ্থাৎ ভলুণ্টাৰী ছাৰ্ভিচ এক্টত কোনোবা খালী হৈ থকা পদত আমাৰ কোনো শিক্ষিত যুৱক শিক্ষিত যুৱতীয়ে তাতে তেওঁ চাকৰি কৰিব পাৰিব আৰু তেখেতৰ নিযুক্তি সেই মহাবিদ্যালয়খনৰ পৰিচালনা সমিতি বা সেই বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে তেখেতক নিযুক্তিটো দিব পাৰিব তাৰ কাৰণে এটা ফিক্স পে পাব কিন্তু আটাইতকৈ ডাঙৰ বেনিফিটটো হ'ব যে আমাৰ যি নিযুক্তি প্ৰক্ৰিয়াসমূহ চলিব সেই নিযুক্তি প্ৰক্ৰিয়াসমূহৰ কাৰণে এই ভলণ্টিয়াৰ ছাৰ্ভিচ এক্টৰ অধীনত কাম কৰা ব্যক্তিসকলে তেওঁলোকে তাত 3 নম্বৰ বা 5 নম্বৰ তেওঁলোকে এটা নম্বৰ পাব সেই নম্বৰটোৱে তেওঁলোকক অনাগত দিনত স্থায়ী চাকৰি লাভ কৰাৰ ক্ষেত্ৰত সহায় হ'ব অৰ্থাৎ আমি প্ৰধান শিক্ষকসকলক আমি অধ্যক্ষসকলক এম্পাৱাৰ কৰিব বিচাৰিছোঁ যাতে বিদ্যালয় বা হায়াৰ ছেকেণ্ডেৰী স্কুলখনত পদ এটা খালী হৈ যাতে নাথাকে খালী হৈ থকাৰ কাৰণে যাতে ছাত্ৰ ছাত্ৰীয়ে স্কুল এৰি যাব নালাগে বিদ্যালয় এৰি যাব নালাগে শিক্ষাটো যাতে কণ্টিনিউ হ'ব পাৰে তাৰ কাৰণে এই শিক্ষা খণ্ডত ভলুণ্টাৰী এডুকেশ্যনেল ছাৰ্ভিচ এক্ট এখন প্ৰৱৰ্তন কৰাৰ কথা আমাৰ চৰকাৰে আজি আমি আলোচনা কৰিছোঁ ইয়াৰ লগত আৰু এটা গুৰুত্বপূৰ্ণ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আমাৰ বহু শিক্ষানুষ্ঠান আজি যিটো আপোনালোকে উল্লেখ কৰিছে মানে বহুত পুৰণি ঐতিহ্যমণ্ডিত গৰিমামণ্ডিত স্কুল আজি বিভিন্ন সমস্যাৰ কাৰণে তেওঁলোকে পূৰ্বৰ গৰিমা হেৰুৱাই পেলাইছে সেই গৰিমা ঘূৰাই অনাৰ কাৰণে বিশেষ গুৰুত্ব দি পেলাই ধৰি লওক আজি যোৰহাটৰ গভট হায়াৰ ছেকেণ্ডেৰী স্কুল বা TC গাৰ্লছ হাইস্কুল এই বিদ্যালয়সমূহ এই হায়াৰ ছেকেণ্ডেৰী স্কুলসমূহৰ গৰিমা ঘূৰাই অনাৰ কাৰণে বিশেষ